মহাত্মা গান্ধী আহ্বান জনোৱা অসহযোগ আন্দোলনৰ প্ৰতি সঁহাৰি জনোৱা ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়বোৰৰ ভিতৰত অন্যতম জামিয়া মিলিয়া ইছলামিয়া। 1920 চনৰ 29 অক্টোবৰত স্থাপিত বিদ্যালয়খনে এটা শতিকা পাৰ কৰিছে। দেশৰ সামাজিক ৰাজনৈতিক বিষয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে। সেয়ে ভাৰতে স্বাধীনতাৰ ৭৫ বছৰৰ আনন্দ উদযাপন কৰাৰ সময়ত ইতিহাসৰ পৃষ্ঠা লুটিয়াই জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক ডক্টৰ মুখতাৰ আহমেদ আনছাৰী আৰু হাকিম আজমল খানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা উচিত। তেওঁলোকে কেৱল জামিয়া মিলিয়া ইছলামিয়া স্থাপনৰ ক্ষেত্ৰত আগভাগ লোৱাই নহয়, বিপ্লৱীসকলক সহায় কৰি স্বাধীনতা সংগ্ৰামৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। 1928 চনৰ পৰা 1936 চনলৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডক্টৰ আনছাৰীয়ে। কংগ্ৰেছ আৰু মুছলিম লীগৰ সদস্য স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা স্বাধীনতা সংগ্ৰামীসকলৰ বাবে আছিল এক ভৰসা। বুৰঞ্জীবিদ সোহেল হাছিমিয়ে কয় যে স্বাস্থ্যসেৱাৰ জৰিয়তে দেশৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ডক্টৰ মুখতাৰ আহমেদ আনছাৰীয়ে। সেই সময়ত ভাৰতত 3জন মহান শল্য চিকিৎসক আছিল আৰু সেইসকল আছিল কলকাতাৰ ডক্টৰ বিধান চন্দ্ৰ ৰায়, মুম্বাইৰ মিৰাজ কাৰ আৰু দিল্লীৰ ডক্টৰ মুখতাৰ আহমেদ আনছাৰী। দিল্লীৰ দৰিয়াগঞ্জত ডক্টৰ আনছাৰীৰ এটা ডাঙৰ ঘৰ আছিল। দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰা শীৰ্ষ প্ৰতিনিধিসকলে এই বাসগৃহটোলৈ আহিছিল আৰু সময় কটাইছিল। সেই সময়ৰ কথা স্মৰণ কৰি হাছিমিয়ে কয় যে বহু স্বাধীনতা সংগ্ৰামী ডক্টৰ আনছাৰীৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিছিল। স্বাস্থ্যজনিত সমস্যাত ভোগা বিপ্লৱীসকলক নিজৰ ঘৰত আশ্ৰয় দিছিল ডক্টৰ আনছাৰীয়ে। হাছিমিয়ে লগতে কয় যে বিভিন্ন মতাদৰ্শ থকা স্বাধীনতা সংগ্ৰামী আহিছিল ডক্টৰ আনছাৰীৰ ওচৰলৈ। কংগ্ৰেছ কমিউনিষ্ট নেতাসকলৰ লগতে গোপনে আন্দোলন চলোৱা নেতাসকলো তেওঁৰ ওচৰলৈ আহিছিল। প্ৰয়োজন সাপেক্ষে তেওঁৰ ঘৰতে আশ্ৰয় লৈছিল একাংশ স্বাধীনতা সংগ্ৰামীয়ে। হাছিমিয়ে কয় যে মহাত্মা গান্ধীয়ে দিল্লীত যেতিয়া স্বাধীনতা সংগ্ৰামীসকলক প্ৰশ্ন কৰিছিল যে তেওঁলোকৰ ৰজা কোন, তেতিয়া মানুহে ডক্টৰ আনছাৰীৰ নাম লৈছিল। 1868 চনত জন্মগ্ৰহণ কৰা হাকিম আজমল খানে খেলাফত আন্দোলন আৰু অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা লোকসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰিছিল। 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল আৰু মহাত্মা গান্ধীৰ সৈতে শওকত আলী, মহম্মদ আলী, মৌলানা আব্দুল কালাম আজাদকে ধৰি বিশিষ্ট নেতাসকলে বিদ্ৰোহ আৰম্ভ কৰিছিল ব্ৰিটিছ শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে। ব্ৰিটিছ পৰিচালিত সকলো শিক্ষা অনুষ্ঠান বৰ্জন কৰাৰ আহ্বান জনোৱা হৈছিল। এই আহ্বানৰ প্ৰতিক্ৰিয়াস্বৰূপে জাতীয়তাবাদী শিক্ষক আৰু শিক্ষাৰ্থীৰ এটা গোটে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহে আৰু এনেদৰে তেওঁলোকে বিশ্ববিদ্যালয়খনৰ ব্ৰিটিছপন্থী নীতিৰ বিৰোধিতা কৰে। এই আন্দোলনত মৌলানা মেহমুদ হাছান, মৌলানা মহম্মদ আলী, হাকিম আজমল খান, ডক্টৰ মুখতাৰ আহমেদ আনছাৰী আৰু আব্দুল মজিদ খোৱাজাও জড়িত হৈ আছিল। আৰম্ভণিতে এটা ভাড়াঘৰত আৰম্ভ কৰা হৈছিল পাঠদান। 1925 চনত হাকিম আজমল খান, ডক্টৰ মুখতাৰ আহমেদ আনছাৰী আৰু আব্দুল মজিদ খোৱাজাই গান্ধীৰ সমৰ্থনত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ক আলিগড়ৰ পৰা নতুন দিল্লীৰ কৰল বাগলৈ স্থানান্তৰিত কৰে। গান্ধীয়ে কৈছিল যে জামিয়া আগবাঢ়ি যাব লাগিব। তেওঁ লগতে কয় যে যদি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিত্তীয় সংকটক লৈ চিন্তিত হয় তেওঁ হাতত এটা বাতি লৈ ভিক্ষা খুজিবলৈ ওলাই যাব। আজমল খানৰ দেউতাকে বালিমাৰানৰ শ্বৰীফ মঞ্জিলত এখন চিকিৎসালয় নিৰ্মাণ কৰিছিল। কিন্তু লাহে লাহে শ্বৰীফ মঞ্জিল কংগ্ৰেছৰ কাৰ্যালয়লৈ পৰিৱৰ্তিত হয় আৰু দিল্লীত প্ৰতিখন কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক চিকিৎসালয়খনতে অনুষ্ঠিত হয়। জামিয়া প্ৰেছ, মাক্তাবা আৰু পুথিভঁৰালৰ বাহিৰে জামিয়াৰ সকলো প্ৰতিষ্ঠান পিছত স্থানান্তৰিত কৰা হৈছিল নতুন চৌহদলৈ। 1927 চনত আজমল খানৰ মৃত্যু হয় আৰু সেই সময়ত আৰ্থিক সংকট সৃষ্টি হৈছিল জামিয়াত। 1934 চনত ডক্টৰ আনছাৰীৰো মৃত্যু ঘটে। দুয়োকে জামিয়াৰ মাটিতে কবৰস্থ কৰা হয়। এটাৰ পাছত আনটো প্ৰজন্মৰ শিক্ষাৰ্থীয়ে যেতিয়া জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত পঢ়ি দেশৰ সামাজিক গাঁথনিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, তেতিয়া আজমল খান আৰু ডক্টৰ আনছাৰীয়ে কৰা কষ্ট সাৰ্থক হোৱা বুলি প্ৰমাণিত হয়।